নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক এক্সাম ক্ৰেক নামৰ চেনেলটোলৈ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। এটা বেয়া খবৰ নিবনুৱাসকলৰ বাবে। অসম চৰকাৰে যি 1 লাখ চৰকাৰী চাকৰি প্ৰদান কৰিম বুলি আশ্বাস দিছিল, বৰ্তমান কেৱল 80,000 পদতহে নিযুক্তি হ'ব বুলি যি কমিটি গঠন কৰি দিয়া হৈছিল, যি উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল, সেই কমিটিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। বলক আজি এই ভিডিঅ'ত সম্পূৰ্ণ ডিটেইলছ ইয়াৰ সম্পৰ্কে আলোচনা কৰিম। যদি আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষৰ নটিফিকেশ্যনৰ বেল বাটনটো প্ৰেছ কৰি অল কৰি ৰাখিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে লাভ কৰিব পাৰে। আৰু ভিডিঅ'টো চাই যদি ভাল পায়, নিশ্চয় ভিডিঅ'টো লাইক কৰক। লগতে আমাৰ চেনেলটো যদি পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আগন্তুক পৰীক্ষাসমূহত কাৰণে আপোনালোকে নিশ্চয় প্ৰিপাৰেশ্যন চলাই আছে। ইয়াৰ ভিতৰত প্ৰায় 1 লাখ চৰকাৰী চাকৰি আমাৰ অসমত এই আগন্তুক এই ফাইনেন্সিয়েল ইয়েৰটোত আহিব বুলি অসম চৰকাৰে প্ৰতিশ্ৰুতি দিছিল, আৰু ইয়াৰ মৰ্মে এখন কমিটি গঠন কৰি দিয়া হৈছিল, উচ্চস্তৰীয় কমিটি গঠন কৰি দিছিল, আৰু এই কমিটিৰ অধ্যক্ষ আছিল বিত্তমন্ত্ৰী অজন্তা নেওগ। আৰু তেওঁৰ তত্বাৱধানত এই কমিটিয়ে ইতিমধ্যে 2খন মিটিং অতিক্ৰম কৰিছে। তেওঁলোকে ছেকেণ্ড মিটিঙত এই সিদ্ধান্ত গ্ৰহণ কৰিছে যে কেৱল বৰ্তমান 80,000 পদহে খালী হৈ আছে, আৰু এই খালী হৈ থকা পদসমূহতে নিযুক্তি দিয়া হ'ব। আৰু কমিটিখনে আৰু কি কৈছে বলক চাই লওঁ সম্পূৰ্ণ ডিটেইলছত। চ' এইখন বাতৰি কাকতত প্ৰকাশ পোৱা এটা নিউজ। চ' ইয়াত এই নিউজত লিখা হৈছে যে 1 লাখ নহয়, ৰাজ্য চৰকাৰে বিভিন্ন বিভাগত খালী হৈ থকা পদৰ বিপৰীতে 80,000 নিবনুৱাকহে সংস্থাপন দিব পৰা যাব। নিবনুৱা সংস্থাপনৰ বাবে বিত্তমন্ত্ৰী অজন্তা নেওগক অধ্যক্ষ হিচাপে লৈ মুখ্যমন্ত্ৰীয়ে এখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিছিল। আৰু আজি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকলে প্ৰায় 80,000 খালী পদত নিযুক্তি প্ৰদান কৰিব পৰা যাব বুলি জনায়। আজি জনতা ভৱনৰ বিত্তমন্ত্ৰী অজন্তা নেওগৰ অধ্যক্ষতাত প্ৰশাসনৰ সকলো শীৰ্ষ বিষয়াৰ উপস্থিতিত 1 লাখ নিযুক্তি সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিৰ দ্বিতীয়খন বৈঠকত বিভিন্ন বিভাগসমূহে নিজৰ খালী পদৰ সংখ্যাৰ কথা অৱগত কৰাৰ লগতে নতুন পদৰ সৃষ্টিৰ বাবেও বিত্তমন্ত্ৰীক অনুৰোধ জনায়। আজি এই উচ্চস্তৰীয় বৈঠকত গৃহ বিভাগ, স্বাস্থ্য বিভাগ আৰু শিক্ষা বিভাগৰ নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ প্ৰদান কৰা হ'ব বুলি বিত্তমন্ত্ৰীয়ে জানিবলৈ দিয়ে। নৱগঠিত জিলাকেইখনৰ ক্ষেত্ৰতো নতুন পদ সৃষ্টি আৰু ৰাইজৰ সেৱাৰ বাবে প্ৰয়োজনীয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি অগ্ৰাধিকাৰ দিয়াৰ পোষকতা কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। বিভাগসমূহৰ শীৰ্ষ বিষয়াৰ লগত হোৱা আলোচনাৰ মৰ্মে আজি সভাই প্ৰায় 80,000 খালী পদৰ নিযুক্তি প্ৰদান কৰাৰ সন্মতত উপনীত হয়। ইয়াৰ উপৰিও যিবিলাক বিভাগত প্ৰয়োজন সাপেক্ষে নতুন পদৰ সৃষ্টি কৰিব পৰা যায় আৰু এই পূৰণ কৰিবলগীয়া খালী পদৰ হিচাপ আৰু নতুনকৈ সৃষ্টি কৰিবলগীয়া পদসমূহৰ হিচাপ বিভাগৰ হিচাপসমূহ অহা 4 দিনৰ ভিতৰত বিত্তমন্ত্ৰীক যোগান ধৰিবলৈ জমা দিবলৈ বিত্তমন্ত্ৰী অজন্তা নেওগে নিৰ্দেশ দিছে। 1 লাখ পদৰ পূৰণৰ বাবে বিভিন্ন বিভাগসমূহ প্ৰতিবেদন বিত্ত বিভাগৰ দিয়াৰ পিছতে বিত্ত বিভাগে মুখ্যমন্ত্ৰীক অৱগত কৰিব। তাৰ পাছত নিযুক্তি সম্পৰ্কীয় সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি অজন্তা নেওগ ডাঙৰীয়ানীয়ে জানিবলৈ দিছে। সেইহেতুকে নিবনুৱাৰ কাৰণে নিশ্চয় এইটো এটা বেয়া খবৰ, কিয়নো অসমত কেৱল 80,000 পদহে খালী হৈ আছে। সেইহেতুকে কেৱল 80,000 পদতহে বৰ্তমান নিযুক্তিৰ কাৰণে প্ৰস্তুতি চলাই থকা হৈছে। খালী যিমান নতুন পদ হ'ব, নতুন পদ সৃষ্টি কৰিব পৰা যাব, সেই নতুন পদসমূহৰ সৃষ্টিৰ ওপৰত নিৰ্ভৰ কৰিব বাকী 20,000 পদৰ বিষয়ে। চ' বৰ্তমান খালী হৈ থকা পদৰ সংখ্যা হৈছে 80,000। এই 80,000 পদৰ নিযুক্তিৰ ওপৰত প্ৰথমতে গুৰুত্ব দিয়া হৈছে, আৰু বাকী 20,000 নিযুক্তিৰ কাৰণে 4 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। কিমান নতুন পদ সৃষ্টি কৰিব পৰা যায় তাৰ ওপৰত বিশ্লেষণ কৰিব আৰু বিত্তমন্ত্ৰী নেতৃত্বাধীন এই উচ্চস্তৰীয় কমিটিয়ে, আৰু তাৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰীক এই সম্পৰ্কে অৱগত কৰিব, ৰিপৰ্ট দাখিল কৰিব, আৰু মুখ্যমন্ত্ৰী ইয়াৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰি বাকী পৰ্যায়ৰ অৰ্থাৎ 16 তাৰিখে যিহেতু আমি সকলোৱে জানো বাজেট আছে, বাজেটত এই কিমান হাজাৰ চাকৰি প্ৰদান কৰা হ'ব তাৰ ওপৰত প্ৰস্তাৱ উত্থাপন কৰা হ'ব বিধানসভাত। তাৰ ওপৰত ভিত্তি কৰিয়ে বাকী প্ৰচেছসমূহ আৰম্ভ হ'ব। ধন্যবাদ। ইয়াকে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। সকলো ধৰণৰ আহিবলগীয়া নটিফিকেশ্যন জানি থাকিবৰ কাৰণে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষৰ নটিফিকেশ্যনৰ যিটো বেল বটন আছে, বেল বটনটো প্ৰেছ কৰি অল কৰিব। অল কৰিলে আমি আপলোড কৰা নটিফিকেশ্যনসমূহ আপোনালোকে লাভ কৰি থাকিব পাৰে। ধন্যবাদ। জয় অসম।